हेलो एभ्रिवान কি খবৰ আপোনালোকৰ আজি মই আহিছো জুনবিল মেলা চাবলৈ আৰু এইজনী হৈছে মোৰ ভন্টি আৰু এয়া আমি গাড়ীৰ পৰা এতিয়া নামিলো এইজনী হৈছে মোৰ মামি এয়া মাহি আৰু এটো হৈছে লাডু আৰু আমি বহুত দূৰতে গাড়ী থব লগা হ'ল যেহেতু ইমান বেছি ভিৰ হৈছে ভিতৰলৈ যাব নিদিয়ে গাড়ী আৰু বহুতখিনি আমি খুসকাহিয়ে আহিলো আৰু ফাইনালি হেঁচা ঠেলাৰ মাজেৰে এয়া মেলাৰ ভিতৰলৈ গলো আৰু প্ৰথমতে গৈ মোৰ চকুত পৰিল এই সৰু সৰু ফুলদানি কেইটা চাওকচোন ইমান বেছি ধুনীয়া লাগিছে নহয়নে আৰু এইবোৰ অসমীয়া গহনা গুটেইবিলাক only 100 rupeesতে দি আছিলে আৰু এইকেইডাল চাওকচোন সৰু সৰু ক্লাচাৰ কেইডাল ইমান কিউট লাগিছে আৰু মেলাৰ মেইন বস্তুটো হৈছে এয়া মানে ইয়াৰিংছ ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আছিলে এনেকুৱা লাগিছে যেন মই গুটেই কেইযোৰ লৈ লওঁ আৰু আমি চকৰি বেলেগ কিবা এটা উঠিম বুলি ভাবিছিলো কিন্তু ভিতৰত যাবই নোৱাৰিলো যিহেতু ইমান বেছি ভিৰ আছিলে আৰু ঘূৰি পকি এতিয়া কিবা এটা খাবলৈ আহিছো এয়া ঘুগনি আৰু চাওমিন অৰ্ডাৰ কৰিলো একদম বেয়া আছিল খাবলৈ লাষ্টতে এয়া পান এখনো খালো গোটেইখিনি ঘূৰিব নোৱাৰিলো যিহেতু বহুত ডাঙৰ এৰিয়া যিমানখিনি পাৰো আপোনালোকক দেখুৱালো আজিলৈ আহিছো বাই